অভিযোগ উত্থাপন হৈছে যে চাকৰি দিয়াৰ নামত আপোনাৰ টকা আপুনি লৈছে, এনেধৰণৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত আপোনাৰ স্পষ্টীকৰণ কি হ'ব? এই সন্দৰ্ভত স্পষ্টীকৰণটো মই এনেকৈ দিব বিচাৰিছোঁ যে যোৱা আজি এসপ্তাহমানৰ পৰা বিভিন্ন সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াটো ওলাই আছে যে আমাৰ DBR এণ্টাৰপ্ৰাইজ নামৰ যিটো আমাৰ কোম্পানী, সেই কোম্পানীটো মই ঋতুৰাজ বৰগোহাঁই বোলে চাকৰি দিয়াৰ নামত 80,000-ৰ পৰা 1 লাখ টকা পইচা আমি সংগ্ৰহ কৰিছোঁ বুলি যি ভুৱা প্ৰচাৰ চলাই আছে, তাৰ কাৰণে আমি যথেষ্ট মৰ্মাহত হৈছোঁ আৰু আমি গৰিহণা জনাইছোঁ যে এইটো এটা সম্পূৰ্ণ মিছা নিউজ আৰু আমাক এই এটা জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ বাবে এটা দুষ্ট চক্ৰই এনেধৰণৰ কাৰ্যসূচী বিভিন্ন সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাই আছে বুলি আমি অৱগত কৰিছোঁ আপোনালোকক। যিহেতু যোৱাকালি দেখা গ'ল যে অসমীয়া যুৱ মঞ্চে আপোনাৰ এই ক্ষেত্ৰত মোৰ ক'বলগীয়া এইটোৱে কথা যে তেওঁলোকে কোনো তথ্য নোহোৱাকৈ তেওঁলোকে এটা বিভিন্ন সংবাদ মাধ্যমত তেওঁলোকে DC উপায়ুক্তকো এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু তেওঁলোকে যেনেধৰণে তাত প্ৰদান কৰিছে আমাৰ তাত ক'বলগীয়া একো কথা নাই, কিন্তু আমি এটা কথাই কওঁ যে আমি সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে এই নিযুক্তি প্ৰদান কৰিছোঁ। আমাৰ কোনো ইয়াত কোনো গাফিলতি নাই আৰু আমি যিটো এই টেণ্ডাৰটো পোৱাৰ ক্ষেত্ৰতো যিটো ONGCৰ যিটো কণ্টেক্ট হয়, এইটো ONGCৰ পৰা ক্ৰিছ ডিলিং নামৰ এটা ব্যক্তিগত কোম্পানীয়ে ইয়াত কামটো কৰিবলৈ আহিছে আৰু তেওঁলোকে এটা সম্পূৰ্ণ নিবিদা প্ৰক্ৰিয়াৰে আমাক তেওঁলোকে এই টেণ্ডাৰটো প্ৰদান কৰিছে। যিহেতু বহুকেইটা পাৰ্টি এটা টেণ্ডাৰ নিবিদাত অংশগ্ৰহণ কৰিছিলে, কিন্তু আমি L1 বিডাৰ হৈ প্ৰথম পাই আমাৰ কামটো তেওঁলোকে স্পঞ্জ কৰিছে। তো গতিকে সম্পূৰ্ণ তেওঁলোকেও নিকা আৰু স্বচ্ছভাৱে এই টেণ্ডাৰ প্ৰক্ৰিয়াৰ যোগেদি আমাক কামটো দিছে আৰু আমি সেই মৰ্মে আজি আমি গেলেকীত 2 তাৰিখৰ যিটো আমি এটা কমিশ্যনিং ষ্টাৰ্ট কৰিব লৈছে আৰু ইতিমধ্যে আপোনালোকে মোৰ লগত দেখিছে যে আমাৰ যিখিনি কৰ্মচাৰী, এই কৰ্মচাৰীও আহি ইয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ পৰা আমাৰ কোনো কৰ্মচাৰী, আমাৰ DBR এণ্টাৰপ্ৰাইজৰ মই বা আমাৰ কোনো ধৰণৰ কৰ্মচাৰীয়ে তেওঁলোকৰ পৰা কোনো ধন সংগ্ৰহ কৰা নাই। এইটো সম্পূৰ্ণ মিছা কথা। কিমান বৰ্তমান আমি 17-18জন এতিয়া ইয়াত কমিশ্যনিঙৰ কাৰণে আমি ডিপ্লয় কৰিছোঁ আৰু খুব কম দিনৰ ভিতৰতে প্ৰায় 84জন মানুহ 2 তাৰিখৰ কাৰণে আমাক লাগিব। তো 84জন মানুহ এতিয়া আমি খুব সোনকালে আমি ইয়াত ডিপ্লয় কৰিম। অলৰেডি এইখিনি আমি ONGCক ছাবমিট কৰিছোঁ CVছবিলাক, তেওঁলোকে সম্পূৰ্ণ পৰীক্ষা কৰি ইণ্টাৰভিউৰ যোগেদি সম্পূৰ্ণ সেই প্ৰক্ৰিয়াটো তেওঁলোকে কৰিব। সম্পূৰ্ণ মিছা কথা এইটো। আমি তাৰ সেই ক্ষেত্ৰত একো গাফিলতি কৰা নাই। আমি যিটো ডকুমেণ্টছখিনি আমি লৈ আমি কোম্পানীক সেই ডকুমেণ্টছখিনি ছাবমিট কৰিব লাগে, তাৰপিছত সেই ডকুমেণ্টছখিনি ONGC ভেৰিফাই হয় আৰু সেই ভেৰিফাই কৰাৰ পিছতহে সেই ল'ৰাটোক ইণ্টাৰভিউলৈ মাতে। ইণ্টাৰভিউত পাছ কৰাৰ পিছত ইয়াত কাম কৰিবলৈ তেওঁলোকে সুবিধা পাব।